ছাত্ৰ ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাইছোঁ। আজি তোমালোকলৈ আগবঢ়াইছোঁ অসমীয়া ভাষাৰ ব্যাকৰণৰ পাঠ। আজি আমাৰ আলোচ্য বিষয় হৈছে সৰ্বনাম পদ। এতিয়া আমি প্ৰথমতে চাই ল'ম সৰ্বনাম পদ কাক বোলে। যি পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে। যেনে সি, তাই, সিহঁত, তেওঁলোক, তুমি, ইয়াত, এইটো, তালৈ ইত্যাদি। এতিয়া আমি বাক্যত সৰ্বনাম পদ কিদৰে ব্যৱহাৰ হয় চাই লওঁ আহাচোন। তুমি কিতাপ পঢ়িছা। ইয়াত এই তুমি পদটো মানুহজনৰ সলনি ব্যৱহাৰ হৈছে। অনামিকাই ইয়াত খেলিছে। ইয়াত অনামিকাই খেলিছে। ইয়াত পদটো কোনো এখন ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা হৈছে। হৰিহৰ কেতিয়াবাই গ'ল। এই কেতিয়াবাই পদটো কোনো এক নিৰ্দিষ্ট সময়ৰ সলনি ব্যৱহাৰ হৈছে। গতিকে তুমি, ইয়াত, কেতিয়াবাই এইবোৰ হৈছে সৰ্বনাম পদ। তোমালোকে নিশ্চয় এতিয়া সৰ্বনাম পদৰ সূত্ৰ আৰু উদাহৰণ বুজি পাইছা। ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে সৰ্বনাম পদ কাক বোলে। সৰ্বনাম পদৰ তিনিটা বাক্য সাজা। সৰ্বনাম পদ কাক বোলে সূত্ৰত দিয়াৰ দৰে লিখিব পাৰিবা। যি পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা হয় তাক সৰ্বনাম পদ বোলে। যেনে সি, তাই, সিহঁত ইত্যাদি। কিন্তু তোমালোকক তিনিটা বাক্য সাজিব দিছে। গতিকে ইয়াৰ পৰাই দিব পাৰিবা তুমি কিতাপ পঢ়িছা, অনামিকাই ইয়াত খেলিছে, হৰিহৰ কেতিয়াবাই গ'ল। ইয়াৰ সলনিও তোমালোকে নিজেও বাক্য সাজি দিব পাৰিবা। কিন্তু বাক্যত সৰ্বনাম পদ ব্যৱহাৰ কৰোঁতে তোমালোকে মনত ৰাখিবা সেই সৰ্বনাম পদটোৰ তলত এডাল আঁচ টানি পদটো চিনাক্ত কৰি দিবা। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।